কৃষ্ণ এইফালে নমস্কাৰ দেই আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ। এইফালে আমি নামঘৰত মানে আজি সকলো গাঁৱে মিলি পিনি এসাঁজত প্ৰীতি ভোজ খাব লৈছে। তাকে আমিও আহিছোঁ আৰু নতুন বছৰ বুলিও আৰু খেতি উঠা বুলিও এসাঁজৰ খাব লৈছে প্ৰীতি ভোজ। সেইকাৰণে আমি তাত আহিছোঁ আৰু গোটেই লগে ভাগে ল'ৰা। ব'লকচোন ভিতৰত সোমাই যাওঁ। এইফালে ভিতৰত এইফালে নামঘৰৰ ভিতৰত আইসকলে এইফালে পাত চফা কৰি আছে। মানুহ আহিছেগৈ লাহেকৈ। ধূপ এটা জ্বলাই সেৱা কৰি ল'লোঁ এইফালে নতুন বছৰ বুলি। এইফালে স্কিনকেইখন মানে এনে পৰি আছে যে জাপি দিছে। এই আমাৰ পেটাটো ক'বই পৰা নাই ফূৰ্তিত। সেইজনৰ নামঘৰ বাপজনৰ হা বেয়া উঠিছে নি আপোনাক? বেয়া নাই উঠা। এইফালে আইসকলে বহি আছে, পাত চফা কৰি আছে। চাই দিয়কে এবাৰ। পাত চফা কৰি আছে আইসকলেও। এইফালে ৰান্ধনীসকলে লাগি আছে খানা বনোৱাত। চাটনি বনাব নেকি? কি চাটনি বনাব এইখিনি? অঁ আলু পিটিকা নেকি? এইফালে আমাৰ বৰজনা। এইখিনি কি বনিলে? দাইল নেকি? অঁ 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 নিৰামিষ। দাঙি দিয়ক অকণমান। অঁ নিৰামিষ। এইফালে দেই আইসকলে একদম চেলফিত বিজি হৈ আছে, মানে জমনি কৰি। এইফালে ল'ৰাখিনি খাই আছে ভাত খাইছ? অঁ টেষ্টি ন? টেষ্টি কৈছোঁ। এইফালেও এইখিনি খাইছে। চাং বিলনীয়া মুখখন। অঁ এইফালে আন্ধাৰ হৈছিল। ভাত মনি পাইছে জানো? ল'ৰা খুৱাইছে নেকি ভাত? অঁ এইফালে আন্ধাৰ হৈছেচোন। ভাতেকে দেখা নাই। এইফালে আলু পিটিকা, দাইল, নিৰামিষ ভাজি খাই আছে চবে। মাছ মাংসনো চবে ঘৰতে খায়ে থাকেচোন, নহয় জানো? এনেকৈ লগে ভাগে সুধাকৈ এসাঁজ খায়ো ভাল লাগে। আলু পিটিকা, দাইল ইয়াক দেখালে খুৱাই খাই আছে। মই ল'ৰাটো আমনি কৰিলে বুলি সোনকালে খালোঁ মই। আৰু এইফালে ৰান্ধনীকেইজন ভাত চাকি আছে। এইফালে খাই আছে। এইফালে কি হ'ল? ভাত নাই যে চুচি বাচি খাইছে। নখোৱা হেনো। আন্ধাৰ লাগিছে ন? এডোখৰ আন্ধাৰ উঠি অঁ এতিয়াহে পোহৰ উঠিছে। প্ৰীতি ভোজ নিৰামিষ, আলু পিটিকা, দাইল ভাত। কি দেখালোঁ নহয় অথনি? আন্ধাৰ হৈছে। এইফালে